Hello everyone, good evening. আজি বহুত দিনৰ মত মই এটা ভিডিও স্টাৰ্ট কৰিছো আৰু মই মুনমিয়েন কাইপিয়াস ব্লগৰ অন্য এটি নতুন ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু হাজি কাছি একদম ৰেডি ভাবিছিলো ডেইলি ব্লগ কৰিম কিন্তু এদিন নু নিমিলে জানা ৰাতিপুৱা লৰা লগত ইমান খৰৰকে কাম সাম কৰো ব্লগ বনোৱা কথা পাতিলে থাকে আৰু এতিয়া যাবলৈ লৈছো অলপ যেহেতু দেৱালী পালেহি দেৱালী শপিং কৰিবলে বুলি শপিং মানে কি আৰু হৰু হৰু চাকি টাকি কিনিম বুলি ভাবিছো তাৰছত এফালে এই মৰানো পামগে আমি কি হল মানে মৰান জৰা বায়ে মাটি আছে বাহাতৰ ভিন্দো আহিলে ছুটিত তাকে তাই ভিন্দো হা দিন হল আজি 3-4 দিন মানে হল বাহাতি দেৱালীত আহিব নোৱাৰে নাহু বুলি কৈছে কাৰণ হাতৰ ঘৰটো চাকি টাকি জ্বলাব যিহেতু আহিবলৈ মন কৰা নাই হেতু কাৰণে কলে আমিও যিহেতু দেৱালীত যাবলৈ মন নাযায় ন নিজৰ ঘৰত চাকি টাকি জ্বলাই আকু ৰাতি গলেও দেৰি হয় চাকি টাকি জ্বলাই গলেও দেৰি হয় আৰু দেৱালী কিদিন ঘৰতে থাকিবলৈ ভাল লাগে সেই কাৰণে আজি কি বাৰ ন আজি বুধবাৰ আজি যাও বুলি ভাবিছো বজাৰো কৰিম এতিয়া 3টা মান বাজিছে ওলাই মেলি ৰেডি হলছো এটো কুৰ্তি এটা পিন্ধিছো এয়া টিকলি দেউতা সব ওলাইছে মা ওলাইছে আৰু এটো দেখিছানে এটো মায়ে জুৱাই গলে মৰমৰ টুকুলা লৈ আছে হাজৰ টুকুলা কোনেও বেয়া বুলি নাভাবিব দে হাজটো যেহেতু আমাৰ ঘৰত নিয়ম হিচাপে ইউজ কৰাই হয় খোৱা হয় হেতু আমি আমাৰ একদম মেইন মানে হেই আৰু যিকোনো হকাম নিকামে আমি এটো খাওয়ে কাৰণে ভিন্দো আহিছে যিহেতু এতিয়া মৰমতে মায়ে বনাই মেলি হাজ লৈ লৈছে আজি দি থৈ আহোগে বুলি তাহাতি খাই থাকিব আৰু কেতিয়া খায় কি হল আৰু আপোনালোকৰ দেৱালী প্ৰিপাৰেচন কেনেকুৱা চলিছে বাৰু আমাৰ এয়া লাইট সাইট লগালে আজি কি লাগে ৰবা দিম ৰবা ৰবা লাইট সাইট লগালে আজি হাজবেণ্ডে সতে কাইলপা আৰু দেৱালী আৰু সবৰে ভাল লাগে ন দেৱালীত সকলো ফালে পোহৰ কৰনাকে 2 বছৰ গলে এবছৰ আৰু হৰুৰাকে অকমান আৰু এও জনা হৈছে যেহেতু কাইপিয়া বিশেষকে এই কাৰণে এবাৰ আমি স্পেশালি লাইট সাইট মানে আনি লগাইছো এই এতিয়া বুজি পোৱা হৈছে ন আৰু এও লাহেকে ডাঙৰ হৈ আছে এতিয়া সকলো ফেষ্টিভেল বিহু হক সি কোনো বস্তু এক এতিয়া জনা হৈছে যেতিয়া এক দেখাবলৈ খুব মন যায় আমাৰ হেতু কাৰণে এতিয়া লাইট সাইট সব দেলাগে ৰাতিপুৱা লগালে এক দেখাইছে এ বেয়া ফুটি ন না আনো লাইট কত লগালে পাপাই ধুনু লাইট লগালে বম ফুটাবা না তুমি কেলে বম নুফুটোৱা ওচৰ ল'ৰা ছোৱালীবোৰে বম চম ফুটাই আছে তাই ভয় কৰিলেই নুফুটাও কৈ আছে এতিয়া আমি কা ঘৰ যাম আপা ঘৰ বহুত দিনৰ মতে নিচাকক লগ পাব চিনি পাইনে নাজানো পায় 6 মাহ মানৰ পিছত ভিন্দো আহিছে আজি নহয় আৰু হল দিন এতিয়া আহিছে তাকে আজি ভিন্দো আহিছে বুলিও যাও আৰু এটো দেখিছনে মোক কি ওলাইছে ইমানে ডাঙৰকে ওলাইছিলে এতিয়া অলপ ভাল হৈছে হেতু কাৰণে আৰু এটো কাৰণে মই ব্লগ বনোৱা নাছিলো বহুত ডাঙৰকে ওলাইছিলে কি ওলাইছিলে মই নাজানো ইমান বিখু নাছিলে পেছত এতিয়া লাহেকে অলপ ভাল হৈছে চুলিখিনি কুপা বান্ধি মানে অৱস্থা বেয়া হৈ গৈছে এটা মেলিবও নোৱাৰো একদম চুলিখিনি বেকাত কিবা হৈ আছে মানে হেতু কাৰণে কুপাকে বান্ধি লৈছো এতিয়া আমি যাবলৈ ৰেডি হৈ আছো পাপাক মাত দিবা যাবলৈ যা ঠিক আছে তেন্তে গৈ লও আৰু মৰানত গৈ একেবাৰে আপোনালোকক লগ পাম আৰু ভিন্দকো আপোনালোকৰ লগত স্নাই কৰাই দিম ঠিক আছে তেন্তে গৈ 10000 কে শুন এয়া বাহাতৰ কোৱাটাৰ একদম মানুহ নুজুমি চাগে গোটেইবোৰ একেটা ৰুমতে গোটেই এজন আছে আমাৰ কেলকাতাৰ আলহী এফালে চাই দিয়ক এয়া হৈছে আমাৰ মৰমৰ ভিন্দো আফটাৰ 6 months ন বহুত মাহৰ পিছত আহিছে এফালে কিবা কিবি কামত লাগি আছে এয়া পাপা মা yes কামহে কৰো ডিফেন্সত এনে মেকানিক কামো ভালে কৰো বুলি কওঁ এয়া আমি সকলোৱে মিলি এতিয়া হাজ অলপ খাব লৈছো আমাৰ মায়ে জুৱাই কলে স্পেশালি বনাই আনিছে
এয়া সকলোৱে লৈ লৈছে এয়া মায়ে খাচী মাংস লৈছে আমি ব্ৰইলাৰ মাংস লৈছো এয়া আমাৰ একদম একমাত্ৰ ভিন্দো এয়া পাপাই বৰ দুখত বহি আছে এয়া এটা হাজবেণ্ড আহিছে তো বেলেগ গ্লো কৰিছে আৰু Next day. Wow, bye. Itu sarang. Wow, happy Diwali. Happy Diwali. Allah. Aku gua. Happy Diwali. Happy Deepavali. Happy Diwali. এয়া আমি একেবাৰে সিম্পলকে আমি এয়া ঘৰৰ লাইট লগাই মেলি চাকি বন্তি জ্বলাই এনেদৰে আৰু উদযাপন কৰিছো একেবাৰে সৰু সুৰাকে আৰু সকলোৱে চাগে এনেদৰে কৰিছে আজি ভিডিঅ'টি মই এনেদৰে আৰম্ভ কৰিছো আৰু আমাৰ কাব্যাই খুব এনজয় কৰিছে আৰু লগতে ভয়ো কৰিছে অকমান আমাৰ কাব্যাই দেমনো Everyone, good evening. শুভ সন্ধিয়া সকলোলৈ পোহৰৰ দীপাৱলী বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰো এনেদৰে দীপাৱলী পোহৰৰ দৰে সকলোৱে জীৱনবোৰ যেন পোহৰে ভৰি পৰক আৰু পজিটিভিটি আহক সকলোৰে মনবোৰ যেন পজিটিভ হওক নিগেটিভ ভাৱ বুজাতে সকলোৱে নাইকিয়া হওক তাকে আশা কৰিছো ঘৰৰ পৰিৱেশ আমাৰ সিম্পলকে লাইট লগাই দিছো আৰু এফালে মই চব চাকি জ্বলাই মেলি আজৰি হলো আমাৰ এইপিনে টিকলু ঠাণ্ডা নাই একো ঠাণ্ডা নাই এইবোৰ হেৰিয়ৰ নাই বহুত বেছি আমি এইবোৰ বম চম অনা নাই কাৰণ পলিউশ্যনো হয় ন বহুত বেছি একেবাৰে এই অলপ জনা হৈছে কাৰণে দেউতাকে অকমান এই কাৰণে এনেদৰে কলগছ অলপ আনি দিছে আৰু ফ্ৰী আৰু এই কিন্তু একো ঠাণ্ডা নাই এইবোৰ না কিবা মানে একো ৰিয়েক্টে নাই কৰা তুমি বম ফুটাইছানে তোমাৰ মুখখন এবাৰ দেখাই দিয়া তোমাৰ মুখখন এবাৰ দেখাই দিয়া চাওঁ মুখখন দেখাই দিয়া ফুটোটো দেখাই দিয়া হেডৱে নেদেখায় ফুট দেখাই দিয়া লিপষ্টিক কত লগাইছিলা কাজল কত লগাই চকুত হ্যাপি দিৱালী কৈ দিয়া চুম ফ্লাইং কিছ দি দিয়া বেছিকে বম নুফুটাবা কৈ দিয়া পলিউশ্যন হ'ব এয়াই আৰু আজি
দীপাৱলী আৰম্ভণি এনেদৰে সৰু সুৰাকে কৰিছো আৰু এতিয়া ৰাতিকে খানা চানা বনাম কিবা কিবি আপোনালোকতো দেখাম ৰেচিপি শ্বেয়াৰ নকৰো জাষ্ট কি বনাম তাকে আপোনালোকক দেখাম বাৰু কাৰণ একেবাৰে সিম্পলকে বনাম ৰুটি বনাম বুলি ভাবিছো ৰুটি বনালে পুৰি বনাম চাই লওঁ আগতে ভাল লাগে আগতে ঘৰৰ সব আহে বাহতো আহে এবাৰ কোনো অহা নাই আমি অকল ঘৰকেইটা আছো মা আছে এয়া হাজবেণ্ডে গিৰি ফুটাই বেটাক বেটিক দেখাই আছে আমাৰ কিন্তু এওঁ ৰিয়েক্ট নাই ও দলিলে